আজি মই বনাই আছোঁ পাটিচাপ্টা পিঠা আৰু এয়া আনফালে বনাই আছোঁ তালৰ পিঠা। এয়া তালৰ পিঠা ভাজি আছোঁ মই আৰু এয়া পিঠা মই বনাইছোঁ। আজি আমাৰ নামঘৰত শৰাই দিছোঁ। এয়া গোপিনীসকলৰ কাৰণে চাহ খাবলৈ বনাই আছোঁ। এই পিঠাকেইটা মই কেনেকৈ বনাইছোঁ ইয়াৰ সকলো ৰেচিপি মোৰ চেনেলত আহি আছে। মই আপোনালোকক দেখুৱাম। আজি এনেই মই থুলমূলকৈ দেখুৱাইছোঁ। এয়া হৈ গ'ল আমাৰ পাটিচাপ্টা পিঠা বনাই আৰু এয়া তাল পিঠাও হৈ গ'ল। হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ নামঘৰলৈ ভাদমহীয়া শৰাই দিবলৈ। এয়া মই কাপোৰ কানি পিন্ধি ৰেডি হ'লোঁ। আমি আপোনালোককো দেখুৱাই লৈ যাম। ব'লক আমাৰ নামঘৰলৈ লৈ যাওঁ আপোনালোকক। ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এয়া আমি দুজনী ওলাইছোঁ যাবলৈ। আহক। এয়া আমাৰ নামঘৰ আহি পাই গ'লোহি। এইফালে আমাৰ দুৰ্গা পূজাও হয়। এয়া গোপিনীসকলে নাম লৈ আছে। আমিও সোমাই আহিছোঁ। নামঘৰত সোমাই আহিলে মনটো ইমান ভাল লাগে, পবিত্ৰ লাগে। এয়া ইফালে মাও বহি আছে। ময়ো গৈ ভগৱানৰ ওচৰত চাকি ধূপ এগছি জ্বলালোঁ আৰু সেৱা আঁতি ল'লোঁ। এই নামঘৰলৈ আমি সৰুৰে পৰা আহি থাকোঁ মাৰ লগত। ইয়াত বহুতো স্মৃতি আমাৰ জড়িত হৈ আছে। এয়া নামঘৰ আমাৰ ককাৰ দিনীয়া হয়, ককাহঁতে প্ৰতিষ্ঠা কৰা। এতিয়া গোপিনীসকলে নাম সামৰিছে আজিলৈ। এয়া দবা কোবাইছে। এতিয়া আমি দিয়া পিঠা আৰু চাহ দিছে, পায়সো দিছিলে আৰু বেলেগে শৰাই দিছে আৰু এয়া প্ৰসাদ বিতৰণ হৈছে। এয়া মই ভগৱানৰ ওচৰত যাবৰ সময়ত এটা সেৱা কৰিছোঁ। এয়া আমাৰ নামঘৰলৈ সোমাই যোৱা পদূলিমুখ। আপোনালোককো দেখুৱাই গৈছোঁ।
এতিয়া নামঘৰৰ পৰা আহি পালোহি শৰাই দিও হৈ গ'ল আজি ব্লগটো কেনেকুৱা লাগিলে আপোনালোকে জনাব যদি আমাৰ চেনেলটো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ ধন্যবাদ